गाड़ी पार्किंग বাইজুৰি পাহাৰত আজি বহুত বছৰ মূৰত আহিলোঁ আৰু এনেকুৱা কৰি যাব লাগে ভগৱানৰ ওচৰতে ভালে থাকিব আছে আমাৰ বাইজুৰি পাহাৰ পূজা আৰু এটা যি আহিলোঁ মিণ্টু জ্যোতি আৰু মই একেলগে দুজন আছোঁ আজি বহুত জগত গ'লোঁ আৰু গোৱালপাৰাত যাই আহিলোঁ তাতে এনেকৈ সময় মানে এপাক ঘূৰিলোঁ তাকে পূজা চূজা চালোঁ এয়া এইফালে আমাৰ এয়া ৰংচাই বাইজুৰি এনেকুৱা এইখন হৈছে বাইজুৰি তেজপুৰ গাইজ কি খবৰ সকলোৱে চাগে ভালে আছে চাগে আজি বাইজুৰি ঘূৰিবলৈ আহিলোঁ ইয়া পাহাৰ তাতে পুৰা ঠাণ্ডা এইখন ৰাস্তা এনেকৈ ঘূৰি পৰে everyone এইখন চাপ পুৰা ডাঙৰ শিল পুৰা ডাঙৰ শিল হৈ আছে এতিয়া এনেকুৱা লাগে যে মমাৰী আৰু বাইজুৰি খুব একে এইখন আছে এইখন মানে পাথৰ শিল এইখন চাপ পুৰা ডাঙৰ শিল বান্দৰকেইটা খেলি আছে এয়া আছিল মানে এতিয়া প্ৰথম মন্দিৰটো পাই যাব সেয়া ঠাণ্ডা কৰিব সকলোৱে পুৰা মানে এবাৰ ফ্ৰী চচমালে মানুহবিলাক বহুত হিৰ বুলি কৈ থাকে ইফালে ভাই আছোঁ মাজে মাজে চাওক কেনেকৈ ধুনীয়া মানে এক্সপিৰিয়েঞ্চ লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব কিমান ঘৰতে বহি বহি থাকিম এইটো কাৰণে আহিলোঁ আৰু পুৰা ঠাণ্ডা লাগিছে আজি পুৰা আমি গোৱালপাৰালৈ ঘূৰি আহিলোঁ ইমান মানে বতাহ মাৰি আছে ঠাণ্ডা লাগি আছে আৰু তেনেকুৱা কাৰণে এতিয়া অকণমান পূজা চাম পূজা চাই কিনে যাম আৰু সেইকাৰণে আজি লাইভ কৰি আছোঁ আৰু শেষ হৈ গ'ল ইয়াৰ পৰা পুৰা এক্সুৱেলি ডেঞ্জাৰাছ ফ্ৰম দিল্লী